সাপ ওলাইছে বগা পানীত। এতিয়া আমি ৰেস্কিউ কৰিবলৈ গৈ আছোঁ। বলক দেখুৱাই আছোঁ। এতিয়া আমি গৈ আছোঁ। এইটো ৰাস্তাটো খুবেই ধুনীয়া এটা ৰাস্তা, বাগানৰ মাজে মাজে এনেকৈ গৈ থাকিব লাগে। এইটো দেখাতটো অসমীয়া কেট স্নেক যেন লাগিছে। খুব ভাল লাগে। বগা পানী মানুহখিনি ৰাইজ বহুত সজাগ হ'ল, আমি সজাগ কৰিছোঁ। ধুনীয়া জেগা। এই অৰূপ এটা ক'ত ওলাইছে। বহুত দিগদাৰ একো হোৱা নাই, কিন্তু মানে বাহিৰত আছে বুলি ক'ল যে সেইটো কাৰণে মই ৰৈ আছিলোঁ, বুজিলা। এই অৰূপ এটা ঘৰত সাপটো ওলাইছে। অৰূপ কেতিয়া কেইঘণ্টা হৈ গ'ল? ৰাতিপুৱা ওলাইছিলে। এতিয়ালৈ কেইঘণ্টা হ'ল তুমি হিচাপ কৰাচোন। ৰাতিপুৱাৰ পৰা 6 ঘণ্টা 7 ঘণ্টা 7 ঘণ্টা ৰৈ চাওক। এটা সাপ উদ্ধাৰ কৰিবৰ কাৰণে সদায় মানুহে ৰ'ব লাগিব, হয় নাই? মানে আমি চালোঁ যে বস্তুটো যদি নিজকে যোৱাকৈ হ'লে ভাল আছিলে, কিন্তু নগ'ল। কেনেকুৱা আণ্টি, ভালে আছে? অঁ, ভালে আছোঁ। এই আকৌ আহিছোঁ আৰু আজি আপোনালোকৰ ঘৰত ৰেস্কিউ কৰিবৰ কাৰণে। ইয়াতে আছে ন? কাৰেণ্টটো নাই ন? কাৰেণ্ট নাই ন? ঠিক আছে বাৰু, হ'ব বাৰু। ভাল চব ঠিক আছে। ইয়াতে আছে ন? ঠিক আছে, অ'কে। টৰ্চ আছে নেকি? টৰ্চ এটা চাব। অ'কে, এইটো পোৱালি হয়। অ'কে, ঠিক আছে, ৰ'বা। এইটো বিষাক্ত নি? এইটো সামান্য বিষাক্ত সাপ, সামান্য বিষাক্ত হয়। সেইটো টৰ্চ লাইট, সেইটো দেউতাৰ ওচৰত আছে। হয়, খুব ধুনীয়া এটা সাপ হয়। ঠিক আছে, ৰেস্কিউ কৰিম ৰ'ব। থাই কেট স্নেক আৰু খুব এটা ধুনীয়া সাপ হয়। এতিয়া আমি ইয়াত উদ্ধাৰ কৰিব আহিছোঁ। এইটো আচলতে বাহিৰত আছিলে আৰু যাবৰ কাৰণে আমি কমেও 6 ঘণ্টামান ৱেইট কৰা হ'ল। আচলতে সাপ এটা দেখিলে ফটককৈ মানে ৰেস্কিউ কৰিব নালাগে, কাৰণ বাহিৰত আছেতো। মই ভাবিছিলোঁ যে সাপটো যাবগৈ, কিন্তু এতিয়ালৈকে যোৱা নাই, সেইটো কাৰণে উদ্ধাৰ কৰিছোঁ। আৰু ইহঁতৰ যিহেতুকে বাথৰুমৰ একেবাৰে ওচৰত আছিল, যাতে একো অসুবিধা নহয়, সেইটো কাৰণে ৰেস্কিউ কৰিব বিচাৰিছোঁ আমি। আহিছে। আগতে আপোনাৰ ঘৰৰ পৰা ৰেস্কিউ কৰিছোঁ। এইটো আছিলে ন? চৰাইটো আছিলে। ভাল লাগিলে। বগাপানী বাগান বহুত ভাল লাগিলে মোৰ। কেলে আজিকালি মানুহখিনিয়ে সাপ নামাৰে, বুজিছেনে? চবেই বচায় ন? ভাল লাগে। আৰু এইটোৱে আছিল আচলতে টিউবৱেলটো আছে, এইকেইজন টিউবৱেলৰ একেবাৰে ওচৰত। মানে প্ৰব্লেমটো হৈছে সেইটো কাৰণে এতিয়া মানুহখিনি এতিয়া গধূলি টাইমত বহুত পানী ব্যৱহাৰ কৰিব লাগিব, সেইটো কাৰণে এতিয়া আমি উদ্ধাৰ কৰিম। ঠিক আছে, এই দেখিছা হাতটো দেখিছা ন? দেখিছোঁ। দেখাই দিছিলো। আমি ৰেস্কিউ কৰিছিলোঁ, সেইটো আমি এতিয়া ৰিলিজ কৰিছোঁ ইয়াতে।
খুব ধুনীয়াকৈ আমি সাপটো উদ্ধাৰ কৰি পেলাই আমি এতিয়া ৰিলিজ কৰিলোঁ আৰু খুবেই ভাল লাগিলে। এনেদৰে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।